আচলতে ৰাইজৰ মাজত এলায়েন্সক লৈ যিটো কনফিউজন সেইটোলৈ আমি আজি ক'ব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ এলায়েন্সৰ আলোচনা চলি আছিল, আজিও চলি আছে, কিন্তু 22টা BPF-এ ইতিমধ্যে ডিক্লেয়াৰ কৰিছে। আমাৰ বহুতে ভাবিছে যে আচলতে এলায়েন্সটো কি হ'ব। এই বিষয়ত আমাৰ সঠিক সিদ্ধান্ত বা গোটেইখিনি চালি যে সিদ্ধান্ত হ'ব আমাৰ 18 তাৰিখে মিটিং আছে এক্সিকিউটিভ। তাৰ আগতে মই এটা কথা ক্লিয়াৰলি কৈছোঁ যে ইতিমধ্যে GSP ফালৰ পৰা 15ৰ পৰা 22টা ছিটত ইলেকশ্যন খেলাৰ কাৰণে অলৰেডি কেণ্ডিডেট ৰেডি মানে প্ৰস্তুতি চলি আছে। সেইকাৰণে মই এটা কথা ক্লিয়াৰলি কৈছোঁ যে যিবিলাক ছিটত GSP থাকিব তাত GSP বাহিৰে বেলেগৰ কোনো কথা নাহে, আৰু যিবিলাক GSP নাহিব, কাৰণ আমি যিটো 40টা ছিট দেখিলোঁ, বাকীবিলাকত আমাৰ যিটো জেনেৰেল কাউন্সিলৰ সিদ্ধান্ত যে BPF-ক আমি ছাপোৰ্ট কৰিব লাগে, তেওঁলোকৰ সেই কাম সেই সিদ্ধান্তটো ভাল আছে। আৰু যদি পৰৱৰ্তী কিবা তেনেকুৱা সিদ্ধান্ত ল'ব লগা হয় আমি 18 তাৰিখৰ পিছত আমি সিদ্ধান্ত ল'ম। দিহিৰা ছিটটো আগৰ টাৰ্গেট আছে, কিন্তু আমি আজি নিশ্চিতভাৱে ক'ব পাৰোঁ যে দিহিৰা ছিট GSP যিকোনো মূল্য বিনিময়তে ৰিটেইন কৰাৰ কাৰণে বা সেইটো আকৌ ছিটটো আমাৰ যাতে জিকিব পাৰে তাৰ কাৰণে আমাৰ পূৰা প্ৰস্তুতিয়ে নহয়, সম্পূৰ্ণ পলিচিবিলাক চলি আছে। আমি ভালকৈ জানো যে মুখ্যমন্ত্ৰী হওক বা BJP সেইটো এটা প্ৰথম টাৰ্গেট হয়। অকল সেইটোৱেই নহয়, আপোনালোকে দেখিছে যে BPF-ও তাতে কেণ্ডিডেট ঘোষণা কৰিছে, APPL-ক ঘোষণা কৰিব, কাৰণ GSP যিটো দিহিৰা যিটো অপেন ছিট তাত সকলোৰে চকু আছে। কিন্তু দিহিৰা সমষ্টিৰ সমূহ আমাৰ শুভাংশী সমৰ্থক, লগতে আমাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলকে আৰু লগতে সমূহ GSP পৰিয়ালৰ পৰা যিকোনো মূল্য বিনিময়ত দিহিৰা জিকাৰ কাৰণে আমাৰ প্ৰস্তুতি নহয়, সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত হৈ আছে। 18 তাৰিখত গোটেইখিনি পিছত হয়তো 18 তাৰিখেও কিছু ছিট ঘোষণা হৈ যাব পাৰে। হয়, 18 তাৰিখে আমাৰ মিটিঙৰ পিছতে সিদ্ধান্ত হয়তো ঘোষণা হৈ যাব পাৰে। ব্যাপক চৰ্চা হৈছে PTC-ত, আৰু বড়ো ভাইসকলৰ যিটো তেওঁলোকৰ একত্ৰীকৰণৰ প্ৰচেষ্টা, এটা কথা নিশ্চিত হৈছে যে ইলেকশ্যনৰ আগত নহ'লে পিছত এই প্ৰক্ৰিয়াটো মই ভাবোঁ এইবাৰ হয়তো কণ্টিনিউ হৈ এইটো মানে হ'ব পাৰে, এনেকুৱা ধৰণৰ সম্ভাৱনা দেখা দিছে। গতিকে কি হয় নকয় সময়ে ক'ব। এই ক্ষেত্ৰত আমাৰ স্থিতি ক্লিয়াৰ যে আমি 40টা সমষ্টিত কেতিয়াও মানে আমি ইলেকশ্যন নেখেলোঁ। তেওঁলোকে যদি একত্ৰীকৰণ হয় তাত আমাৰ আপত্তি কৰিবলৈ একো নাই, তেওঁলোকক আমি ৱেলকাম জনাম। কিন্তু আমাৰ ৰাইজৰ যিখিনি অধিকাৰ মৰ্যাদাৰ প্ৰশ্নত আৰু ভৱিষ্যতৰ BTC-ৰ শান্তি, প্ৰগতি আৰু ভাতৃত্ব, এই তিনিটা উদ্দেশ্য ৰাখি আমি পৰৱৰ্তী সিদ্ধান্তবিলাক ল'ম। আৰু আমি আমাৰ কৰ্মীৰ লগতে আমাৰ শুভাংশী সমৰ্থকক আমি আহ্বান জনাইছোঁ যে যিকেইটা ছিটত GSP থাকিব, য'ত জিকাৰ সম্ভাৱনা আছে, তাত যাতে আপোনালোকে ভুলতো বেলেগক ছাপোৰ্ট কৰাৰ বা বেলেগক ভোট দিয়াৰ কথা চিন্তা নকৰে। সেইকেইটা ছিটত যাতে কেৱল GSP-ক মানে আপোনালোকে ভোট দিয়ে, এইটো আমি বা GSP কথা চিন্তা কৰে, সেইটো আমি আপোনালোকক অনুৰোধ জনাইছোঁ।